हेलो फ्रेंड्स स्वागतम জানাইছো আমাৰ এই ইউটিউব চেনেললৈ আজি মই জিবি হোৱাটছআপৰ বিষয়ে অলপ আলোচনা কৰিম চাওক জিবি হোৱাটছআপৰ লাভ কি আৰু জিবি হোৱাটছআপৰ লোকসান কি আজিৰ ভিডিঅ'ত আলোচনা কৰিব চেষ্টা কৰিম তো তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো চাওক জিবি হোৱাটছআপ যোনটো হোৱাটছআপৰ কপি এটা এপ বনাইছে থাৰ্ড পাৰ্টি এপ এটো হোৱাটছআপ আপোনালোকে যদি ইউজ কৰে তেনেহলে আপোনালোকৰ লাভ কি হ'ব লাভটো প্ৰথমে কইলো লাভ হ'ব যে আপোনালোকে কিবা এক্সট্ৰা অলপ ফিচাৰ্স পাই যাব এটো হোৱাটছআপৰ দ্বাৰা কিন্তু লোকসান হ'ব যে হেতু বহুত ডাঙৰ লোকসান হ'ব আপোনালোকে যদি হেতু হোৱাটছআপত কোনো মেছেজ কৰে আপোনাৰ পাৰ্সোনাল মেছেজ হেতু হোৱাটছআপৰ দ্বাৰা লিক হ'ব পাৰে আৰু আপোনালোকে প্ৰোফাইল পিকচাৰ বা আপোনাৰ পাৰ্সোনাল নাম্বাৰ যোন কিটা মোবাইলৰ ডেটা আছে হেকিটাও লিক হ'ব পাৰে জিমেইল একাউন্ট সব লিক হ'ব পাৰে হেতু হোৱাটছআপৰ দ্বাৰা সো আপোনালোকে মই অনুৰোধ কৰিছো আপোনালোকৰ ওচৰত এই জিবি হোৱাটছআপটো আপোনালোকে ইউজ নকৰিব অলপ কিবা ফিচাৰ্সৰ লোভত জিবি হোৱাটছআপটো আপোনালোকে ইউজ নকৰিব কৰিলে আপোনালোকে গুটে ডেটা উৰি যাব আপোনাৰ মোবাইলৰ সো ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে যে জিবি হোৱাটছআপ ইউজ কৰিলে আপোনালোকৰ লোকসান কি হ'ব লাভ কি হ'ব তো আজিলৈ মানে আকলক পাম এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ বাই